লাগিছে তোমাক হ্যাপি ম্যারিড লাইফ টু ইউ ঠান্ডা লাগি আছে একদম অবস্থা নাই হাই এভৰিৱান গুড মৰ্নিং আজি ৰাতিপুৱা জলদি উঠিছো মানে মই আৰু মোৰ মানুহজনে আজি বিয়া খাবলৈ যাম বিয়াখন অলপ দূৰত আছে সেইকাৰণে জলদি উঠি লৈছো আৰু বিয়াখন একচুয়ালি মোৰ মানুহজনৰ ফ্ৰেণ্ডৰ হয় লগৰ ছোৱালীৰ হয় সেইকাৰণে ময়ো যাব ওলাইছো আৰু এতিয়া বাজিছে 6টা যেহেতু ছোৱালী মানুহ ৰেডি হতে বহুত বেছি সময় লাগে সেইকাৰণে জলদি উঠিছো আৰু মই এতিয়া ৰেডি হৈ আছো ভিডিঅ'টো আপোনালোকেও চাই থাকক শেষলৈকে কেনেকৈ যাও ক'ত যাও আমি বিয়া খাবৰ কাৰণে এয়া আমি ওলাই মিলি ৰেডি টু মোৰ ফুল লুক এখন মোৰ মাম্মিৰ শাৰী পিন্ধিছো আৰু এইফালে মানুহজন আছে ৰেডি হয় এজ ইউজুৱেল কেজুৱেল এণ্ড আই এম দ্য অভাৰ ড্ৰেছড কেনেকুৱা লাগিছে মোৰ লুকটো প্লিজ জনাব আমাক এতিয়া পাপা আৰু মাম্মি থ'ব যাই আছে আমি ষ্টেচনলৈকে যাম মাম্মি পাপাৰ লগত বতৰটো বহুত বেয়া বৰষুণ হৈ আছে ক'ৰবাত যাব লগা থাকিলে নকয় ন আমিতো একদম আজি ৰেডি হৈ আছো ভালকে তুমি বহুত ষ্টাইল কৰিছা ন মই তুমি যি কৰিছা দেই কৰিছো মই এক্সট্ৰা কৰা নাই এক্সট্ৰা নকৰোৱে এই বৰষুণ বতৰত তুমি মোক বিয়া খাবলৈ আহিলা ইয়েছ বেছিকৈ খাব পাৰিবা ঠাণ্ডা বতৰ কিমান ল'লে টিকেট 15 টকা কৰি ঠাণ্ডা লাগি আছে একদম অৱস্থা নাই কি বতৰ মই আজি ঘৰত শুই থাকিব পাৰিলোঁ আৰামত নাই নামাতা বিয়াত মোক লৈ আহিছে মাতিছে এই মিছা কথা হৈছে মাতিছে দূৰত থাকে মাতিছে মোক মাতা নাই মই ফ্ৰীতে খাব আহিছোঁ বাৰু যি নহওক আমাৰ অৱস্থা একদম বেয়া বুলি ভাবি আছোঁ কাৰণ এই বতৰত মই একদম ভাল নাপাওঁ এইটো গেট আপ কৰি কিনে মই যাব লগা হৈ আছে ছাতি উলিয়াব দিছোঁ ছাতি লৈ কিনে আমি যাওঁ 2 নম্বৰ প্লেটফৰ্মত আছে আমাৰ সেইটো তালৈকে যাব লাগিব আমি मिया ऐसे जा रहे मेरे बॉडीगार्ड बोलो बॉडीगार्ड मैं और हेलो गाइस दिस इज मी एंड माय बॉडीगार्ड ठंडा আপোনাৰ অনুভৱটো কেনেকুৱা মই ঘৰত খুব মন আছিল এই জাষ্ট আমাৰ সন্মুখেৰে ৰাজধানী এক্সপ্ৰেছ গুচি গ'ল এতিয়া আমি ৰখি আছোঁ আৰু মোৰ বহুত ঠাণ্ডা লাগি আছে মই মানে বহুত স্লিপ এডিক্ট টাইপ পাৰ্চন তো মই মোৰ বিচনাখন মিছ কৰি আছোঁ ৰিগ্ৰেটিং মাই ডিচিশ্যন টু বি উইথ হিম টু দ্য ষ্টেচন তো মই ভাবি আছোঁ যদি মই এগ্ৰি নকৰিলোঁহে আহিম বুলি চাগে মই তেতিয়া শুই থাকিব পাৰিলোঁ থেংক ইউ আমি মোৰ ষ্টুডেণ্ট মেছেজ দিছে ফটোখন দিছিলোঁ ন তাৰে হেৰি ষ্টৰিত হেল্ল' এভৰিৱান চ' আমি ইয়াত ৰখি আছোঁ আমাৰ ট্ৰেইনখন অহালৈকে অৱস্থা বহুত বেছি বেয়া মই কেতিয়া খং কৰি আছোঁ যিমান পাৰোঁ সিমান খং উঠাই আছোঁ মই এইকাৰণে বৰষুণ নপৰা জেগাটো ছাতা ধৰি আছোঁ গাৰ্লছ টেক ডাউন দিছ যেতিয়ালৈকে তোমাক ইমান ভয় নাখায় ন তেতিয়ালৈকে দিয়া নাথাকে এয়া চাওক ওপৰ ফালে আমাৰ চাট আছে ষ্টিল ঘৰতে চকা ধৰি আছে কাৰণ মই গালি দি আছো মোৰ খং উঠি আছে সেইকাৰণে বেচেৰা আমি এতিয়া ট্ৰেইনত উঠো মানুহ চব ৰখি আছে অ'কে মোক চলি থকা গাড়ীত মানে ট্ৰেইনত উঠিবৰ কাৰণে ফ'ৰ্চ কৰি আছিল আৰু ফাৰ্ষ্ট মোক উঠিব দিছে তাতে মানে মই যদি কিবা হয় নিজে নুঠে আজি ঘৰত যাই দি আছোঁ তোমাক এইখন চলি থকা ট্ৰেইনত মোক কৈছে পাৰবি বোলে আৰু মই এবাৰ ভৰি দাঙিছিলোঁ আহিবৰ কাৰণে সেই মানুহটোৱে আজি মোৰ জান বচাইছে এইটো ৰাস্তাত আছিল
ভিজি চিজি অৱস্থা একদম বেয়া আমি এতিয়া বহি আছো গাড়ীত নহয় ট্ৰেইন গাড়ী মানুহটো বহি আছে আজি মোক এটেম্প টু মাৰ্ডাৰ কৰিব লৈছিল অসত্তই এতিয়া মই এজ ইউজুৱেল মোৰ ফেভৰেট চিটটোত বহি আছো ভাবি আছো চুলিকেইডালো শুকাই যাওক আৰু বিয়াত অহা গেট আপ একদম শেষ আৰু আহি থাকোতে আমি এজনী মাইনা লগ পালো ন মাইনা হাই কৈ দিয়া হাই দিয়া কি নাম তোমাৰ কৈ দিয়া নামটো ক নামটো জিয়ানবি এই ভিডিঅ' বনাই আছে কোৱা নামটো কোৱা ঘৰ ক'ত তোমাৰ ডাঙৰকে ক জোৰে কোৱা ভালকে ক ডাঙৰকে ক লাজ কৰিছা নেকি কচোন চুলিকেইডাল কোনে কাটি দিছে এনেকে মায়ে কাটি তোমাৰ ভাল লাগিছে নে নাই यहाँ रोशनी है हर दर्द का हल आसमान के पार जहाँ खो जाए वहाँ नए सपने हम साथ लिए चले रंगीन सपने हम साथ बुने आओ चले यहाँ नई राहों में जीने का सफर हम साथ হেল্ল' এভৰিৱান কিবা কৰি আমি আহি পালো এই অৱস্থাত মানুহবোৰ ইমান বেয়া ন নামিব নিদিয়ে অভদ্ৰ একদম ফাৰ্ষ্ট নামি ল'ব লাগে তাৰপিছতহে উঠিব লাগে হয়নে নহয় নামাকেইটা নামিব দে আগে কপা লাগি কেনে বাকী ৰেগুলাৰ ভিডিঅ'ৰ মাজত এনেকা মাৰিছে আমাৰ এইটো হয় বাকী যি নহওক আমি এতিয়া আহি পালো এতিয়া আমি কি কৰিম টেম্পু লৈ কিনে যাম আৰু বিয়া ঘৰলৈকে ফাৰ্ষ্ট আমি এক্সট্ৰাকে আৰু অলপমান পেট পূজা কৰি ল'ম আমি আৰু খাব লাগে কৰাই নাই পেটৰ অৱস্থা তাতে যাই কেনে বা আমাক কিবা খুৱাই ভালকৈ যদি নোখোৱা ক'ব দিব এৰি কি কৰিছা লৈ আহিছা এনেকে বিয়া খাব যদি খাব নাপাওঁ যাই কেনে মই বেলটাব নোৱাৰো চাবা কি কৰিম এনেও একো নাখায় বেচেৰি এনে বেলটা খা তথাপিও আৰু তোৰ অৱস্থা বেয়া যি নহওক আমি উঠো দিয়া মই সেই পৰোঁ মানে সেইকাৰণে আৰু উঠি লওঁ হা অ'কে গাইজ চাই থাকোঁ ভিডিঅ'টো শেষলৈকে কি হৈছিল আমি শিলচৰ যাওঁতে ওপৰত উঠাৰ সেই চিৰিটোত মই পৰি গৈছিলোঁ তেতিয়াৰ পৰা মোৰ এটা ট্ৰমা আছে তাত পৰি যোৱা সেইখিনি সময়ত সেইকাৰণে মই অনলি চিৰিকেইটাৰ ফালে চাওঁ ন' ভিডিঅ' ন' ইফাল সিফাল চোৱা এতিয়া বাৰু আমি এতিয়া যাই আছোঁ লাহে ইয়াৰ পৰা মেবি ওৱান আৱাৰ লাগিব তো তাৰ আগত আমি কি কৰিম খাই ল'ম কাৰণ এওঁৰো গেৰাণ্টি নাই তাতে আমাক কি খুৱাব সেইকাৰণে খাই লোৱাই ভাল যদি ভাল কৰি খুৱাব এই ভাই বিয়া খাবা আহিলে আৰু কি বিয়া খুৱাব আমাক বেছিকৈ দিব লাগিব গোল্লা যাতে মানে স্পেচিয়েল গেষ্ট লৈ আহিছোঁ গোল্লা যাতে দুটা দিয়ে হা যোৱাৰ আগত খাই ল'ব আৰু পৰঠা দুটা এতিয়া আমি এই স্কাৰে বিয়া ঘৰলৈ যাই আছো একদম খাই ললো মানে ইয়াতে পেট ভৰিলো দেখোন আমাৰ মোৰ পেটত স্পেচ নাই দেখোন তোমাক অলপ হেৰি কৰি দিম জাম্পিং কৰিব মই অলপ জাম্পিং কৰিম মানে এনেও ৰাস্তা বেয়া বোলে জাম্পিং হ'বই সেইকাৰণে মোৰ পেটটো হজম হৈ যাব আমি এতিয়া এই স্কাৰে যাই আছো লোকেশ্যন চাইও আছো দাদা মই লোকেশ্যন চাইও আছো কাৰণে মই ভইচ অভাৰ দিব লগা হৈ গ'ল খুব ধুনীয়া ডেক'ৰেশ্যন কৰিছিলে কিমান কিউটি বাহ কি খাই আছা দৈ চিৰা এতিয়া পুৰা খুচি পাই আছে কাৰণ গালি নাখায় আৰু
मैं भी शुरू करता हूँ अपना खाना এই বান্দাৰটো এটা ভাল ফটো উঠাব নাজানে এই কাৰণে মই ভাল কাপোৰ পিন্ধি লাভ নাই ভাল কাপোৰ পিন্ধি লাভ নাই ভালকৈ ষ্টাইল কৰি লাভ নাই সি এখন ভাল ফটো উঠাব নাজানে ফটোগ্রাফার এভৰিৱান এতিয়া আমি মাংস ভাত খাবৰ কাৰণে আহিছোঁ আজি মই ৱেলকাম বুলি ভাবিছোঁ বাট মোৰ এতিয়া পেট ফুল আছে এই বান্দৰটোৰ কাৰণে ধুনীয়া লাগিছে তোমাক হেপী মেৰিড লাইফ টু ইউ আমি কিমান দূৰৰ পৰা আহিছোঁ ন ৰাতিপুৱা বৰষুণত ভিজি ভাল লাগিছে আমাৰ বিয়াত তুমিও যাব লাগিব নিশ্চয় তো আমি দুই ওলালোঁ একদম বিয়াৰ ঘৰৰ পৰা ভাত পানী খাই লৈ কিনে এতিয়া আমি যাম আপোনালোকে যদি মোৰ লাষ্ট ভিডিঅ'টো চাইছিলে দেখাই পাইছে মোৰ দাঁতৰ ট্ৰিটমেণ্ট চলি আছে তো আজি লাষ্ট এণ্ড থাৰ্ড ছেটিংটো আছে সেইটো কৰাব লাগিব বাহিৰে যাম সেইটো কৰাই ঘৰত যাম আমি ইমান জলদি অহাৰ কাৰণটো হ'ল আমাৰ দুয়োৰে ধৈৰ্য বহুত কম এক জেগাত আমি বেছি টাইম থাকিব নোৱাৰোঁ তাত আমাৰ অকণমান সময় থাকি ভাত পানী খাই আধা ঘণ্টা বহাৰ পিছতে আমাৰ দুয়োৰে ব'ৰ লগা আৰম্ভ হ'ল পিছত আমি ডিচাইড কৰিলোঁ যে আমি গুচি যাওঁ এনে ভালে লাগিছিল অভাৰঅল সিহঁতৰ বহুত ভাল যি নহওক মানুহৰ ব্যৱহাৰ বহুত ভাল আছিল এদিনীয়া মানুহ বুলি আমাক ব্যৱহাৰ কৰা নাই বহুত বেছিকৈ এটেনশ্যন দিছে বহুত বেছি মৰম কৰিছিল বহুত ভাল ঘৰৰ মানুহখিনি বহুত বেছি ভাল বহুত ভাল লাগিল আৰু মোকতো চিনিও নাপায় ইয়াকে চিনি পায় ষ্টিল মোক বহুত মৰম কৰিছে বহুত ভাল লাগিছে মোৰ এইখন বিয়াত আহি কিনে মোৰ বয়ফ্ৰেণ্ডে কি দাদা খানা পিনা হল দিয়ক খাচী মাংস একদম খাই আহিলো মই আৰু মোৰ কেন্দুকোনা যাই আছো বাছতে ফৰ মাই ডাট ট্ৰিটমেণ্ট মানুহটো আছে ইয়াতে মোৰ টোপনি লাগি আছে বহুত বেছি টোপনি লাগে না মোৰ বহুত লাগে মই বহুত টোপনি পাইছোঁ আমি উसे ইয়াৰ ইনস্পেক্ট খুলি থওঁ ले बारम आज बारम बहुत बारम बगरे खाबले ग्रीन बारम কত কি লেনা মোবাইল লাগে সো মোৰ লাষ্ট সেটটো হৈ গ'ল আজি আমি বাহিৰে এলাই ডেণ্টেল ক্লিনিকলৈকে আহিছিলোঁ আজি ডান এভৰিথিং ইজ ডান চবখিনি স্মুথলি হৈ গ'ল চ' মই এতিয়া বহুত হেপী আজি 1-1.5 বছৰৰ পৰা মই বহুত বেছি যন্ত্ৰণা ভুগি আছিলোঁ তো আজিৰ পৰা ফাইনেলি ৰক্ষা পালোঁ এতিয়া আমি যাই আছোঁ ঘৰলৈকে ডাইৰেক্ট ঘৰত যাম গা পা ধুম আৰু শুম হয়নে সেয়াই আমাৰ কাম চাই লওঁ আৰু বেলেগ প্লেন নাথাকিলে ভাল আছিল আজিৰ কাৰণে কাৰণ মই ৰাতিপুৱা উঠি কেনে এতিয়ালৈকে এনেকৈ আছোঁ আৰু এই মুখা পিন্ধি অশান্তি লাগি আছে জলদি যাই কেনে শুব পাৰিলে হ'ল আৰু তাতে আকৌ জানে এইটো দাঁতৰ সমস্যা কেনেকুৱা মোৰ মানুহটো আৰু মই আহি পালোঁ ঘৰ এতিয়া আমি গা ধুম আৰু শুম আকৌ ডাইৰেক্ট আমাৰ বেলেগ কাম নাই আজি আমি শুমেই অনলি কালিৰ পৰা আকৌ ডিউটি আছে ন ডিউটি মোৰতো নাই বাৰু মোৰ বিহুৰ বন্ধ ডিউটি আছে ভাই বেচাৰা টায়াৰ্ড হৈ গৈছে একদম এতিয়া ঘৰত যাওঁ আমি ফ্ৰেছ এণ্ড আপ হৈ লওঁ সোমাওঁ ঘৰত মই এতিয়া ধুনীয়াকৈ গা পা ধুই ল'লোঁ এতিয়াহে অলপ ভাল লাগিছে বহুত বেছি ভাগৰুৱা ফিল হৈ আছে মোৰ আৰু ডক্টৰে যিহেতু মোক 1-1.5 ঘণ্টা একো খাব মানা কৰিছে আৰু পানীও খাব মানা কৰিছে আধা ঘণ্টামান চ' মই এতিয়া কি কৰিম ধুনীয়াকৈ শুই যাম কাৰণ মোৰ উঠি থাকিলে মোৰ ভোক লাগিব আৰু মোৰ ভাগৰুৱাও বহুত ফিল হৈ আছে গাও সিমান এটা ভাল নহয় তো ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ আৰু যদি মোৰ চেনেলটোলৈ আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আগৰে পৰা মোৰ ভিডিঅ' চাই আছে দেন মোৰ চেনেলটো আপোনাৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব বাই বাই